স্বাগতম জনাইছোঁ তিলকচিতা অন্য এটা ভিডিঅ'লৈ। আৰু এতিয়া মানে গৈ আছোঁ পাহাৰলৈ। মানে পাহাৰলৈ আৰু আমি দুটা মানে অকলে নাযোৱা, আৰু মানুহ আছে, এইফালে দাদা আছে আৰু এইফালে বাইদেউহেঁত আহি আছে। আৰু আজি মানে চুঙাত দিয়া গাহৰি মাছ মজা মুঠতে। আজি পাহাৰত মুঠতে পূৰা ধামাকা হ'বগৈ আৰু। গতিকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। আৰু যদি নতুনকৈ আছে নহয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ফেচবুক পেজটো ফ'ল' কৰি দিয়ক। সোনকালে ঠিকে কৰি দিয়ক। ব'লক। আৰু এইফালে বাগান মানে বাগানৰ মাজে মাজে গৈ আছোঁ। যাম মানে সেই ৱাটাৰ ফলছটোলৈ হিডেন। সেইদিনা যে গৈছিলোঁ সেইটোলৈ গৈ আছোঁ এতিয়া, তাত খামগৈ। আৰু গাইছ মানে বাগান কিন্তু এতিয়া পালোহি পাহাৰ পাবলৈ হৈছোঁ। এইফালে আছে চাওক, ব'লক। মজা বতাহ দি আছে, কি ক'ম। আল্ট্ৰা প্ৰ' মেক্স 2 আজাও। এইফালে আছে, এইফালে চালক জপিয়াই দিব লাগে। আৰু এতিয়া এই নদীয়ে যাব লাগিব, গৈয়ে থাকিব লাগিব চিধা বহুত দূৰ, তাৰপিছতহে পামগৈ সেই ৱাটাৰ ফলছটো। আৰু গাইছ এতিয়া মানে নদীৰ ফালে সোমোৱা আৰম্ভ কৰি দিলোঁ। আপোনালোকে চাওক না, হাঁহ চৰি আছে পাহাৰ নদীত। আৰু পাহাৰত মানে হাৱাই চেণ্ডেল মেইন, এইফালে হাৱাই চেণ্ডেল। আৰু এইযোৰ মুঠতে বহুত টাইম দিব পাৰে, বহুত পাৱাৰ আছে। আৰু মানে পাহাৰলৈ যদি অকলে আহোঁ নহয়, যদি আমি দুটাই আহোঁ লগত, কিবা মানে নিজান লাগে। এনেকৈ লগত আহিলে মানে টেনশ্যন নাই, বিন্দাছ চাওক, ফূৰ্তি ফাৰ্তা কৰিব থাকক। আৰু এইফালে চাওক বম ডাঙৰ পাথৰ। আৰু এয়া হেনো হাত বিষাইছে, মই অলপ ললোঁ। গধুৰ আছে, এইবিলাক নিনিলে খাবগৈ কেনেকৈ সেই। 2000 years later. আৰু গাইছ আপোনালোকে চাব পাৰে, এইফালে আছে ৱাটাৰ ফলছ। আৰু মানে ইয়াতে খোৱা হ'ব চুঙাত দিয়া ভাত মাংস। আৰু এইফালে আছে বাঁহৰ চুঙা। আৰু এইবিলাক মানে এতিয়া ধুই ল'ব লাগিব। আৰু সেইফালে জুই জ্বলি আছে, এইফালে ধুই আছে বাইদেউহেঁতে, মজা আছে নে? মজা। আৰু প্ৰথমবাৰ মানে চুঙাত দিয়া ভাত আৰু মাংস। মানে এইফালে এতিয়া চুঙা ধুই থকা হৈছে, আৰু এইফালে পানী আহি আছে। আৰু গাইছ এই চুঙাটো মানে এনেকৈ এডাল খুচি আছোঁ হয়, যদি মানে জৈতকৈ খুচি দিওঁ নহয়, এই চাইডৰ পৰা এইফালে ফুটা ওলাই যাব। বেছি ডাঠ নহয়, পাতলা। ভাত চাত বনাবলৈ মজা আৰু। আৰু এইফালে জ্বলি আছে জুই, আপোনালোকে চাব পায় ঠাণ্ডাত। আৰু এইফালে আছে চাউল, এইফালে আছে মাংস। আৰু এইফালে আছে চাউল, এইটো চাই লওক, কেৰাহীটো চাই লওক। আৰু গাইছ মহে মানে বৰ বেয়া দিছে, মহ বহুত আছে। সোমাই দিব, কৰি দিব ইয়াত। চুঙাকেইটাত মানে চাউল ভৰাই থকা আছে, এইফালে চাব পায়। আৰু এইফালে আছে মানে গাহৰি মাংস, আপোনালোকে চাব পায়। আৰু এইফালে আছে মাছ, আৰু সেইটোৱে আৰু। এইফালে আছে চুঙা, মজা। আৰু এইবিলাক মানে খৈ। আৰু গাইছ এইফালে আছে মানে গাহৰি মাংস আৰু মেজেঙা পাত, মানে পূৰা সানি কৰি নহৰু চহৰু জলকীয়া চব সকলো বস্তু মানে সানিলে, তাৰপিছত এতিয়া মানে ভৰাই আছে চুঙাত। আৰু ফাৰ্ষ্ট টাইম খাম মানে চুঙাত ভৰোৱা গাহৰি মাংস আৰু ভাত। আৰু এইফালে আছে মানে মাছ, আৰু মাছত মানে গাছ, মেজেঙা পাত, আদা নহৰু মানে বহুত বস্তু মিক্স কৰি দিছে। আৰু এতিয়া মানে চুঙাত ভৰাই আছে বোলে চাব পায়। আৰু এই মানে বিখ্যাত চুঙাটোতে আছে মাছ, চাব পায়। আৰু গাইছ এইফালে বনাই থকা হৈছে মানে ভাত মাংস, জুই। আৰু মানে পাহাৰত মহে পূৰা দিছে, মহে নে চেৰ পায় নে কি ক'ব ন, চবতে অকল খজুৱাইহে থাকে আৰু। মানে ইয়াত জুই দিয়ে থাকিব লাগিব, যেতিয়ালৈকে মানে নিসিজে। আৰু এইটো মানে ঘূৰাবলৈ হৈ গ'ল। আৰু ইয়াত মানে এইবিলাক বনি থাকক, এতিয়া অলপ এইটো চাইডৰ পৰা আহোঁগৈ, ব'লক। হৈ তাত মানে বনি আছে, আৰু এতিয়া মানে মই এইটো চাইডে যাম, ব'লক। কিনো আছে গৈ চাওঁ।
চাওক ৰাস্তা খাৰা খাৰা ৰাস্তা এইবিলাক মুঠতে একদম এনেকুৱা আৰু এইবিলাক আমাৰ ঘৰৰ পিছফালৰ বাহনী তল নহয় মহৰ বিখ্যাত বাহনী তল এইবিলাক আমাৰ তাতো মহ আছে কিন্তু এনেকুৱা নাই ইয়াত বহুত মহ চাওক ষ্টেপ ষ্টেপ বনাই থৈছে খাটাক 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 মজা আহি আহি বহুত ওপৰ পাই গ'লোহি আৰু এইফালে চাই অলপ ধোঁৱা ওলাই আছে এইডোখৰতে মানে বস্তুটো বনাই আছে তলত আছে নদী আমি আছোঁ ওপৰত আৰু গাইছ এই পানীটো মানে গৈ গৈ তাত পৰিছেগৈ য'ত মানে বনাই আছে চুঙাত ভাত মাংস তাত চাই লওক আৰু অলপ আগত ৱাটাৰ ফলছ আছে এইডোখৰতো ৱাটাৰ ফলছ বহুত ৱাটাৰ ফলছ এইটো চাই লওক ইয়াতে আপোনালোকে ৰখিহে দিয়ক আৰু এইফালে চাওক বহু মজা আৰু গাইছ এইফালে আপোনালোকে চাব পাৰে ভাত মানে হৈ গ'ল আৰু এইফালে বনি আছে এতিয়া মাংস মাছ আৰু গাইছ এতিয়া আহিছোঁ মানে কলপাত কাটিবলৈ আৰু মানে এইফালে আছে কলপাত আৰু এতিয়া মানে চুঙাৰ পৰা ভাত উলিয়াব চুঙা ভাত আৰু গাইছ আপোনালোকে চাব পাৰে হৈ গ'ল মানে ভাত শাক চব ৰেডি চুঙা এইবিলাক ভাত এইফালে আছে মাছ এইফালে আছে গাহৰি ম'ম' এতিয়া মানে এইফালে পাত ৰেডি কৰি থকা আছে আৰু এতিয়া খাম মানে ভাত পাতি চব ৰেডি হৈ গ'ল এইফালে আপোনালোকে চাব পায় মাংস চাংস চবতে পৰি গ'ল মাছ চাছ আৰু এতিয়া লৈ পেলাই মানে খাবহে লাগে আৰু মজা ফালে ল'লো ভাত মানে পাতত আৰু এতিয়া গৈ আছোঁ সেইফালে খাবলৈ বলো ই হৈ আছে আহি ল'লো মানে এইডোখৰলৈ আৰু আপোনালোকে চাব পাৰে এইফালে আছে ভাত আৰু এইফালে আছে মাংস আৰু এতিয়া কোনোবাই খাবহে লাগে আৰু এইফালে পানী হাত ধোৱা নতুন পদ্ধতি চাওক আৰু এতিয়া খাই লওঁ মজা চুঙাত দিয়া মানে ভাত আৰু মাংস প্ৰথমবাৰৰ বাবে মজা এই কাৰণে সঁচাকৈ টেষ্ট আছে এইফালে আছে মাছ ভাত খাই হৈ গ'ল আৰু এই পাত চাতবিলাক মানে এটা জেগাত নিৰ্দিষ্ট পেলাই থৈ যাম লেতেৰা কৰি থৈ গ'লে আকৌ বেয়া হ'ব ন আৰু বেলেগ মানুহ আহিবতো সেইফালে একদম ভালকৈ জেগাটো থৈ যাম যাতে লেতেৰা হৈ নাথাকে আৰু এইফালে মানে বাইদেৱে ভাত খাই আছে আপোনালোকে চাব পাৰে মজা কেনেকুৱা লাগিছে সঁচাকৈ কৈছোঁ মানে চুঙাত খোৱা মজাটো এইটো বেলেগ আৰু এইফালে মানে প্ৰাকৃতিক এটা পৰিৱেশৰ মাজত আপোনালোকে এবাৰ খাই চাব বনাই পিনি বহুত টেষ্টি লাগিছে মজা আৰু আপোনালোকে ৰাস্তাটো চাওক কি বম মজা দেখিছে